ওম নমঃ শিৱায় পুনৰবাৰ আপোনালোকক অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ ঘৰত থকা বৃদ্ধ যি ব্যক্তি আছে সেই বৃদ্ধ ব্যক্তিসকলে আমাৰ মা দেউতাই হওক আমাৰ ককা আইতাই হওক বা অন্য কোনো ব্যক্তি তেওঁলোকে আমাক প্ৰত্যেক দিনে কিবা নহয় কিবা ভাল কথা শিকাই থাকে। ঘৰখনত ভাল সংস্কাৰ প্ৰদান কৰাটো ঘৰখনৰ সেই বৃদ্ধ ব্যক্তিসকলৰে দায়িত্ব। আমাৰ ঘৰখনত প্ৰতিটো দিনতে যিসমূহ নিয়ম পালন কৰা হয় সেই নিয়মসমূহৰ ভিত্তিতে আমাৰ ঘৰখনৰ সুখ শান্তি সকলোবোৰ নিৰ্ভৰ কৰি থাকে। আমাৰ ঘৰখনত যদি প্ৰত্যেক দিনেই খুব সুন্দৰকৈ নিয়ম নীতিসমূহৰ মাজেৰে চলি থকা হয়, লগতে ঘৰখনৰ মানুহখিনিৰ মাজত যি নিয়ম মানি চলিব লাগে সেই নিয়মবদ্ধতাখিনি যদি মানি চলে, তেন্তে হ'লে সেই ঘৰখনত সদায় সুখ শান্তি আৰু সমৃদ্ধি দেখিবলৈ পোৱা যায়। আৰু যদি আমাৰ ঘৰখনত কোনো প্ৰকাৰৰ অনুশাসন নাথাকে, নীতি নিয়ম নাথাকে, তেন্তে হ'লে সেই ঘৰখনত সুখ শান্তিৰ বিপৰীতে কাজিয়া পেচাল বা এনেকুৱা ধৰণৰ নাকাৰাত্মক কামখিনি বেছিকৈ দেখিবলৈ পোৱা যায়। ভগৱান শ্ৰীকৃষ্ণই গৰুদেৱক মানুহৰ আচাৰ ব্যৱহাৰ এই সকলোবোৰখিনিৰ ভিত্তিত বহুতো তেওঁক জ্ঞান প্ৰদান কৰিছিল। যদি মনুষ্যই শাস্ত্ৰৰ সকলোবোৰ নিয়ম যদি ভালদৰে পালন কৰে, তেন্তে হ'লে তেওঁলোকৰ জীৱনৰ প্ৰায় 90% দুখ আঁতৰি যায়। শাস্ত্ৰৰ এই নিয়মসমূহে আমাৰ শৰীৰ সুস্বাস্থ্য কৰি তোলে, আমাৰ মনটোকো খুব বেছি শান্ত কৰি তোলে। এই নিয়মসমূহ পালন কৰিলে আপুনি কেতিয়াও কোনো প্ৰকাৰে মানসিক অশান্তিৰ সৈতে যুঁজিবলগীয়া নহয়। ইয়াৰ লগতে এই নিয়মসমূহ প্ৰত্যেক দিনাখনেই নিত্য আপোনালোকে পালন কৰাটো উচিত বুলি কৈছে। তাৰ জৰিয়তে আমাৰ জীৱনৰ পৰা দুখ আৰু দৰিদ্ৰতা আঁতৰি যাব আৰু পাৰিবাৰিক ক্ষেত্ৰখনত সুখ শান্তি দেখিবলৈ পাব। আজি এই ভিডিঅ'টোত আপোনালোকক তেনেকৈ শাস্ত্ৰৰ কিছুমান নিয়মৰ বিষয়ে জনাবলৈ গৈ আছোঁ, যিসমূহ নিয়ম সৰুৰ পৰা ডাঙৰ সকলো ব্যক্তিয়ে পালন কৰাটো খুবেই বেছি প্ৰয়োজনীয়। এই নিয়মসমূহ যদি আপুনি নিতৌ পালন কৰে, তেন্তে হ'লে এমাহৰ ভিতৰতে আপোনালোকৰ মানসিকভাৱে এটা ভাল বা আপোনালোকৰ ক্ষেত্ৰত এটা সকাৰাত্মক শক্তিৰ উৰ্জা উৎপন্ন হোৱা দেখিবলৈ পাব। আমি সেই নিয়মসমূহৰ বিষয়ে জনাৰ আগত আপোনালোকলৈ এটা সৰু অনুৰোধ যে যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰাই নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিয়াৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। প্ৰত্যেকখন ধৰ্মগ্ৰন্থৰ মতে প্ৰাতকাল অৰ্থাৎ সূৰ্য উদয় হোৱাৰ আগতেই শোৱাৰ পৰা উঠিবলৈ মান্য কৰা হৈছে, কিন্তু বৰ্তমানৰ দিনকাল যেনেকুৱা চলিছে সেই সময়ত এইটো অসম্ভৱৰ দৰে হৈ পৰিছে। তথাপিতো আমি ৰাতিপুৱা যিমান পাৰি সিমান সোনকালে উঠিবলৈ চেষ্টা কৰাটো উচিত। শোৱাৰ পৰা উঠিয়ে সৰ্বপ্ৰথমে আমি ভগৱানৰ নাম লোৱাটো উচিত। আমি ভগৱানৰ নাম লৈ ভগৱানক পূজা কৰি আমি নিতৌ আমাৰ যোনখিনি কৰ্ম আছে সেই কৰ্মখিনিৰ ফালে আগবঢ়াটো উচিত। এনেকুৱা কৰিলে আপোনাৰ তন মনত যথেষ্ট বেছি সকাৰাত্মক শক্তিৰ উৰ্জা সৃষ্টি হোৱা দেখিবলৈ পাব, যিবোৰে আপোনাক দিনটোলৈ ভাল ভাল কৰ্মখিনিৰ প্ৰতি আকৰ্ষিত কৰাই তুলিব। যদি আপোনাৰ সম্ভৱ হয় তেন্তে হ'লে ৰাতিপুৱাৰ সময়ত আপুনি শোৱাৰ পৰা উঠি সূৰ্য দেৱতালৈ জল নিশ্চয়কৈ অৰ্পণ কৰক। আৰু লগতে আপোনালোকে সূৰ্য নমস্কাৰ কৰিবলৈও অভ্যাস যদি কৰে, সেয়াও যথেষ্ট বেছি আপোনালোকৰ বাবে ভাল হৈ পৰিব। সূৰ্য প্ৰণাম যদি আপুনি কৰে, এটা ভাল শাৰীৰিক ব্যায়ামৰ উপৰিও সূৰ্য দেৱতাক আপোনাৰ প্ৰতি দেখুওৱা এক শ্ৰদ্ধা হৈ পৰে। সূৰ্য প্ৰণাম আৰু সূৰ্যক আপোনালোকে জল বা নমস্কাৰ কৰাটোৱে আপোনালোকৰ মানসিক শান্তিৰ লগতে শাৰীৰিক উৰ্জাৰ ভাল এটা উদ্ভৱ কৰে। লগতে আপোনাক নিৰোগী কৰাৰ উপৰিও জীৱনৰ প্ৰতি উৎসাহ আপোনাক যথেষ্ট বৃদ্ধি কৰায়। এইকাৰণে প্ৰত্যেক দিনাখনে সূৰ্য নমস্কাৰ আৰু সূৰ্যক আপোনালোকে প্ৰণাম কৰাটো পূজাটো নিতৌ এটা অভ্যাস কৰি তোলক। কিছুমান বৃক্ষক কিছুমান গছক ভগৱানৰ বিশেষ কিছুমান আশীৰ্বাদ প্ৰদান কৰা বুলি মান্য কৰা হয় বা বিশেষ গুৰুত্বপূৰ্ণ বৃক্ষ বুলি আমি মান্য কৰোঁ। আৰু এনেকুৱা বৃক্ষসমূহক আমাৰ হিন্দু সমাজত ভগৱানৰ নিচিনাকৈয়ে পূজা কৰা হয়। এনেকুৱাই এক অত্যন্ত ভাল আৰু শুদ্ধ বৃক্ষ হৈছে তুলসীৰ বৃক্ষ। সেইকাৰণে প্ৰত্যেকজন হিন্দু ধৰ্মৰ ঘৰত তুলসীৰ বৃক্ষ থকাটো খুবেই বেছি শুভ। আৰু যোনখন ঘৰত তুলসীৰ বৃক্ষ নাই সেইখন ঘৰত ভগৱান বিষ্ণুৰ বাস নহয় বুলি মান্য কৰা হয়। আৰু যোনখন ঘৰত ভগৱান বিষ্ণুদেৱৰ অৱস্থিতি নাইকিয়া সেইখন ঘৰত মা লক্ষ্মীৰ কেনেকৈ থাকিব।
তুলসী ভগৱান বিষ্ণুৰ অত্যন্ত প্ৰিয় সখী বুলি কৈছে। পুৱা নিতৌ যদি আপোনালোকে তুলসীজোপাক পানী অৰ্পণ কৰে আৰু লগতে তুলসীৰ পাতৰ ওচৰতে বা তুলসীজোপাৰ গছ ওচৰতে আপোনালোকে যদি অকণমান সময় বহে বা ধ্যান কৰে, সেই বতাহজাকে আপোনালোকৰ শাৰীৰিকভাৱে খুবেই বেছি এটা ভাল ঊৰ্জাৰ সৃষ্টি কৰাই তোলে। ইয়াৰ জৰিয়তে আমাৰ গোটেই দিনটোৰ কৰ্মখিনিয়ে সুন্দৰকৈ পাৰ হয়। সেইকাৰণে ৰাতিপুৱা আপোনালোকে দেৱ পূজা আৰু সূৰ্য প্ৰণাম কৰাৰ উপৰিও তুলসীজোপাক পানী অৰ্পণ কৰা বা পূজা কৰাটো খুবেই বেছি প্ৰয়োজনীয়। তুলসীৰ মালা ডিঙিত পৰিধান কৰিলেও মানসিকভাৱে যথেষ্ট এটা শান্তি আপোনালোকে অনুভৱ কৰিব। আমি আমাৰ ঘৰত কিবা পূজা পাতিলে বা অন্য কোনো স্থানত পূজা পাতল কৰিলেহে আমি কপালত তিলক লওঁ। তিলক আমি সদায় লোৱাটো প্ৰয়োজনীয় বুলি কৈছে। শাস্ত্ৰ অনুসৰি চন্দনৰ ফুট লোৱাটো, ভস্ম লগোৱাটো, এইসমূহ আমাৰ কপালত লগোৱাটো নিতৌ এক কাৰ্য বুলি কৈছে। ইয়াৰ জৰিয়তে আমাৰ কাৰণে যথেষ্ট বেছি ভাল এটা প্ৰভাৱ পৰে। ইয়াৰ জৰিয়তে আমাৰ একাগ্ৰতা বৃদ্ধি পায়, মানসিক অশান্তি ইয়াৰ জৰিয়তে যথেষ্ট কম হোৱা অনুভৱ কৰিবলৈ পোৱা যায়। লগতে আধ্যাত্মিক শক্তি খুব বেছি বৃদ্ধি পায়, যাৰ জৰিয়তে আমাৰ তন আৰু মনৰ ক্ষেত্ৰতো যথেষ্ট ভাল প্ৰতিফলন দেখিবলৈ পোৱা যায়। লগতে নাকাৰাত্মক শক্তিও আমাৰ ওচৰলৈ নাহে। গতিকে প্ৰত্যেক দিনাখনে পূজা কৰাৰ পিছত কপালত চন্দনৰ ফুটেই হওক বা ভস্মৰ ফুট হওক আমি লগোৱাটো বা হালধি ফুট হওক আমি লগোৱাটো খুবেই বেছি প্ৰয়োজনীয়। আমি ঘৰখনত সদায় সুস্বাদু খাদ্য লগতে পৌষ্টিক খাদ্য খোৱাটো খুবেই বেছি প্ৰয়োজনীয়। আমি খাদ্য খোৱাৰ আগমুহূৰ্তত আমি প্ৰথমতে ভগৱানলৈ খাদ্য অৰ্পণ কৰাটো উচিত, তাৰপিছতহে আমি খোৱাটো উচিত। আৰু সন্ধিয়াৰ সময়খিনিতো প্ৰত্যেক দিনাৰ নিয়মৰ অনুসৰি আপোনালোকে পূজা কৰা স্থানত বা ঘৰখনত ধূপ ধূনা লগোৱাটো খুবেই বেছি প্ৰয়োজনীয়। যদি সম্ভৱ হয় ঘৰখনৰ প্ৰত্যেক ব্যক্তিয়ে সন্ধিয়া সময়কণত ভগৱানক একেলগে আৰাধনা কৰাটো, একেলগে প্ৰাৰ্থনা কৰাটো খুবেই বেছি শুভ বুলি কৈছে। ভাগৱত গীতা বা আপোনালোকে যদি ঘৰখনত শাস্ত্ৰৰ পাঠ কৰে তেতিয়াহ'লে সেয়াও যথেষ্ট বেছি ভাল বুলি কৈছে। ইয়াৰ জৰিয়তে ঘৰখনত সুসংস্কাৰ সৃষ্টি হোৱাৰ উপৰিও ঘৰখনৰ বাতাৱৰণ খুবেই বেছি পবিত্ৰ হৈ পৰে। সন্ধিয়াৰ সময়ত আপোনালোকে তুলসীৰ তলতো চাকি লগোৱাটো খুবেই বেছি প্ৰয়োজনীয়। আমাৰ কাতি মাহতহে চাকি লগোৱা হয়, কিন্তু এই তুলসী গছৰ তলত প্ৰত্যেক মাহে বা প্ৰত্যেক দিনাখনেই যদি আপুনি পবিত্ৰ মনেৰে চাকি জ্বলায়, সেয়া খুবেই বেছি ঘৰখনৰ বাবে সকাৰাত্মক শক্তি বা ঘৰখনৰ বাবে ভাল এটা প্ৰদান কৰে। সৰুকৈ হ'লেও অৰ্থাৎ আপোনাৰ যিমানটো সামৰ্থ্য হয় সিমানটো সামৰ্থ্য হ'লেও আপোনালোকে ঘৰখনত সৰু সুৰা ধৰ্মীয় অনুষ্ঠান আপোনালোকে পালন কৰি থকাটো খুবেই বেছি ঘৰখনৰ বাবে প্ৰয়োজনীয় বা ভাল। আমি প্ৰত্যেক দিনাখন ৰাতিপুৱা শোৱাৰ পৰা উঠি যেনেকৈ ভগৱানক পুজিব লাগে, ভগৱানৰ নাম ল'ব লাগে, ঠিক তেনেদৰে আমি প্ৰত্যেক দিনাখন ৰাতি শোৱাৰ আগমুহূৰ্ততো ভগৱানৰ নাম লৈহে শোৱাটো খুবেই বেছি প্ৰয়োজনীয়। আমি শোৱাৰ আগমুহূৰ্তত ভগৱানৰ নাম ল'ব পাৰোঁ, অৰ্থাৎ ওম নমঃ শিৱায় আমি জাপ কৰিব পাৰোঁ 3 বাৰ বা অন্য কোনো মন্ত্ৰ আপোনালোকে মাতি পেলাই শুব পাৰে। ইয়াৰ জৰিয়তে আপোনালোকৰ ৰাতি যি বেয়া সপোনৰ আবিৰ্ভাৱ হয় বা যি বেয়া চিন্তাখিনি অশান্তিদায়ক এটা সপোন হয় বা ৰাতিটো টোপনি কোনো ধৰণৰ খেলি মেলি নহয়, খুব সুন্দৰকৈ আপোনালোকৰ ৰাতিটো পাৰ কৰিব, অৰ্থাৎ এটা সকাৰাত্মক শক্তিৰ ঊৰ্জা আপোনাৰ মনত সৃষ্টি কৰিব। গতিকে ৰাতি শোৱাৰ আগমুহূৰ্তত আপোনালোকে ভগৱানৰ নাম লৈ শোৱাটো খুবেই বেছি প্ৰয়োজনীয়। এনেদৰে যদি আপোনালোকে নিতৌ অৰ্থাৎ প্ৰত্যেক দিনাখনেই যদি কৰে, সেয়া আপোনালোকৰ মানসিকভাৱে আপোনালোকৰ শাৰীৰিকভাৱেও যথেষ্ট ভাল এটা প্ৰতিফলন দেখুৱাবলৈ সক্ষম হ'ব। ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ ঘৰৰ মানুহৰ সৈতে এই ভিডিঅ'টো বা বন্ধু বান্ধৱীৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। পুনৰ লগ হ'ম অন্য এটি নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভগৱানে সকলোকে ভালদৰে ৰাখক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ শিৱায়, ধন্যবাদ।